এই কাপোৰযোৰ আপোনালোকে এমব্ৰইডাৰী বুলি ভাবিছে নেকি বাৰু? নহয়, শালৰ কাম। নমস্কাৰ, মই পূৰবী বৰা, পূৰবীজ ক্ৰিয়েশ্যনৰ তৰফৰ পৰা কেইযোৰমান কটনৰ কাপোৰ লৈ আহিছোঁ। বিহু যিহেতু আহি আছে, আপোনজনক বা বয়োজ্যেষ্ঠজনক গিফ্ট দিবলৈ, মান ধৰিবলৈ বহুতে বিচাৰি থাকে। তো এইকেইযোৰ কটনত হয়। এইযোৰ মাছলাইজ কটন, খুব ধুনীয়া কাপোৰ কেইযোৰ, মাল্টি কালাৰ বুটা আছে, পিন্ধিবলৈ খুবেই আৰামদায়ক। এতিয়া যিহেতু গৰমো আহি আছে, তো গৰম আৰু বিহু দুইটা মিলাই পেলাই খুব সুন্দৰ কেইযোৰমান কাপোৰ। এইযোৰ হোৱাইটত পাৰ্পল কালাৰ কাম কৰা আছে, ছাইড পেৰিটো যথেষ্ট বহল আৰু গোটেই কাপোৰযোৰতে যথেষ্ট কাম কৰা আছে, খুব ধুনীয়া। এইযোৰ হোৱাইটত ৰেড বুটাৰ কাম আছে। এইযোৰো খুব ধুনীয়া, কেঁচাপাত কটন, পিন্ধিবলৈ খুব আৰামদায়ক, দেখিবলৈতো খুবেই বেছি ধুনীয়া। এইযোৰ পাৰ্পল পিংক টাইপ, ৰাণী পিংক টাইপ, খুব ধুনীয়া। কাপোৰযোৰ মানে ইমানেই বেছি গজিয়াছ লাগিছে। এইযোৰ পাৰ্পল পিংক টাইপ, অৰেঞ্জ আৰু ৰেডৰ কাম কৰা আছে, খুব ধুনীয়া। গোটেইখিনি কাপোৰৰে ষ্টক একদম কম আছে। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে হোৱাটছআপ কৰিব। ধন্যবাদ।